নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ওলাই আছোঁ তিতাবৰ জিলা শাখাৰ অন্তৰ্গত জালুকনীবাৰী আঞ্চলিক শাখাৰ নামঘৰলৈ। তাত পাতিছে তিতাবৰ জিলা শাখাৰ হৈ মাধৱদেৱৰ 538 সংখ্যক জন্মোৎসৱ। এয়া আমি পাইছোঁহি আমাৰ লক্ষ্যস্থান। প্ৰসাদ চসাদ খাই আমি বহি আছোঁ। আমি ডাইৰেক্ট একদম প্ৰসাদ খাবলৈ পাই গৈছোঁ। বিভিন্ন আঞ্চলিক শাখাৰ পৰা অহা মানুহ আহিছে। মানুহ ইমানে আমি আৰু জালুকনীবাৰী আঞ্চলিক শাখাৰ সভাপতি সম্পাদক আমি কাগজত খাব লাগিব। আঞ্চলিক শাখাৰ প্ৰতিখন প্ৰাথমিকৰ ভাষাই সমষ্টি অলপ দিগদাৰ হৈ যায়। লগতে সভাত উপবিষ্ট হৈ থকা অতি আমাৰ আনন্দৰ দিন যে আমাৰ অতি মৰমৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এতিয়া আমি আহিছোঁ চাহ খাবলৈ বুলি। আৰু ইফালে নামঘৰত মহিলাসকলৰ দ্বাৰা বৰগীত পৰিৱেশন হৈ আছে। যিহেতু নামঘৰৰ ওচৰতে খেলপথাৰখনৰ ব্যৱস্থা আছে, সেইবাবে তাতে খোৱাৰ ব্যৱস্থা কৰিছে। ফাইনেল কছাৰী সাহিত্য পৰিষদৰ একান্ত সদস্য বাজনো আমাৰ লগতে আছে। জয়জয়তে আমি সমস্ত জনৰ চৰণত সেৱাভাগ জনাই সভাপতিৰ কাৰ্যক্ৰমানিকা আগবঢ়াই নিবৰ কাৰণে আপোনাৰ আলোচনাত আমি সেৱাভাগ জনাইছোঁ। জয়জয়তে আজি সভাভাগ পৰিচালনা কৰি ভাত খাবলৈ পানী চাই এয়াই আছিল আজিৰ ভিডিঅ'টো। পুনৰ এটি নতুন ভিডিঅ'তে লগ পাম। আজিলৈ বাই।